হেল্ল' গাইজ, তোমালোকেও যদি মাই 11 চাৰ্কেল অসমত খেলিবলৈ বিচৰা তেনেহ'লে অসমত 100% তোমালোকে মাই 11 চাৰ্কেল খেলিবলৈ পাৰিবা। অসমত মাই 11 চাৰ্কেল খেলিবলৈ তোমালোকে কিছুমান ষ্টেপ কমপ্লিট কৰিব লাগিব। এই ষ্টেপকেইটা কমপ্লিট কৰাৰ পাছত তোমালোকে মাই 11 চাৰ্কেলত উইথড্ৰল, মাই 11 চাৰ্কেলত পইচা এড সকলোখিনি একেবাৰে পাৰি যাবা এই ভিডিঅ'টো চাই। যদি আজিৰ ভিডিঅ'টো তোমালোকে কমপ্লিট চাই লোৱা তেনেহ'লে তোমালোকে আৰু বাকী ক'তো যাব নালাগে। মানে তোমালোকে এই ভিডিঅ'টো কমপ্লিট চালেই তোমালোকে মাই 11 চাৰ্কেল অসমত 100% খেলিবলৈ পাৰিবা। প্ৰথম ষ্টেপ তোমালোকৰ এনেকুৱা হ'ব, তোমালোকৰ তাত যদি মাই 11 চাৰ্কেল ডাউনলোড কৰা আছে তে তোমালোকে এইটো আনষ্টল কৰি দিয়া। আৰু যদি তোমালোকে এতিয়ালৈকে ডাউনলোড কৰা নাই তেনেহ'লে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত নাইবা কমেণ্ট বক্সত তোমালোকে মাই 11 চাৰ্কেলৰ লিংকটো পাই যাবা। তাৰপৰা ডাউনলোড কৰিলে তোমালোকৰ একোৱে প্ৰব্লেম নহ'ব। তোমালোকে যদি মাই 11 চাৰ্কেলত কিবা এটা কণ্টেষ্ট লগাবলৈ যোৱা তেনেহ'লে তোমালোকে প্ৰথমে টিমটো বনাব লাগিব। তোমালোকক মই একদম প্ৰপাৰ A to Z ষ্টেপ বাই ষ্টেপ বুজাই গৈ আছোঁ। তোমালোকে এটা টিম বনাই পেলাই যদি কোনোবা এটা কণ্টেষ্টত জইন কৰিবলৈ যোৱা তেনেহ'লে তোমালোকে কিছুমান প্ৰব্লেম দেখিবলৈ পাবা। যেনে তোমালোকে এই এপ্লিকেশ্যনটো অসমত খেলিব নোৱাৰা, তোমালোকে ৰেষ্ট্ৰিকশ্যন এৰিয়াত আছা। এনেকুৱা ধৰণৰ প্ৰব্লেমৰ কাৰণেই তোমালোকে মাই 11 চাৰ্কেল অসমত খেলিবলৈ পৰা নাই। তোমালোকে এতিয়াৰ পৰা ভিডিঅ'টো ভালকৈ চাবা, কাৰণ এইখিনিতে তোমালোকে বহুতে ভুল কৰে কাৰণে খেলিব নোৱাৰে। প্ৰথমে তোমালোকে প্লে ষ্ট'ৰৰ পৰা GPS এমুলেটাৰ নামৰ এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'বা। GPS এমুলেটাৰ চাৰ্চ কৰাৰ পাছত তোমালোকে যোনটো এপ্লিকেশ্যনে ওপৰত দেখাব সেই এপ্লিকেশ্যনটোৱে তোমালোকে ডাউনলোড কৰি ল'বা। ডাউনলোড কৰি তোমালোকে এই এপ্লিকেশ্যনটো চাইন ইন কৰি ল'বা। এতিয়া তোমালোকে মোবাইল ছেটিংছত যাবা। মোবাইল ছেটিংছত গৈ তোমালোকে চাৰ্চ কৰিবা এবাউট ফোন বুলি। তোমালোকে ভাৰ্চন নামৰ অপশ্যন এটা আহিব, এই অপশ্যনটোত তোমালোকে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পাছত তোমালোকৰ এনেকুৱা বিল্ড নম্বৰ বুলি লিখা থাকিব, তাত তোমালোকে 7-8 বাৰ নন ষ্টপ ক্লিক কৰিবা। তাৰপাছত তোমালোকে আকৌ বেক কৰিবা। তাৰপাছত আকৌ তোমালোকে ছেটিংছতে চাৰ্চ কৰিবা চিলেক্ট মোক লোকেশ্যন। তাৰপাছত তোমালোকে 3 নম্বৰ অপশ্যনত আকৌ লিখা থাকিব চিলেক্ট মোক লোকেশ্যন বুলি, তাত তোমালোকে টিপি দিবা। তাৰপিছত তোমালোকে যোনটো GPS এমুলেটাৰ অন কৰিছিলা মানে ডাউনলোড কৰিছিলা এই তাতে ক্লিক কৰি দিবা। এতিয়া তোমালোকে কি কৰিবা, তোমালোকে যিটো এপ্লিকেশ্যন ডাউনলোড কৰিছিলা GPS এমুলেটাৰ সেই এপ্লিকেশ্যনটো তোমালোকে এতিয়া অন কৰিবা। অন কৰাৰ পাছত তোমালোকে ফেণ্টাসি লিগেল হোৱা এখন ষ্টেট ওপৰত টাইপ কৰি পেলাই চাৰ্চ কৰি দিবা। চাৰ্চ কৰাৰ পাছত তোমালোকে এই লোকেশ্যন বাটনটোত ক্লিক কৰি দিবা। লোকেশ্যন বাটনত ক্লিক কৰাৰ পাছত তোমালোকে বেক কৰিবা। বেক কৰাৰ পাছত তোমালোকে আকৌ মাই 11 চাৰ্কেল অন কৰিবা। মাই 11 চাৰ্কেল অন কৰাৰ পাছত তোমালোকে যোনটো কণ্টেষ্ট লগাম বুলি ভাবিছিলা সেই কণ্টেষ্টটোত তোমালোকে গৈ লোৱা। এইবাৰ যদি তোমালোকে কণ্টেষ্ট লগাবলৈ যোৱা তেনেহ'লে তোমালোকৰ অলপো প্ৰব্লেম নহ'ব। মানে তোমালোকে মাই 11 চাৰ্কেল এতিয়া অসমত খেলিব পাৰিবা। এইখিনি ষ্টেপেই কৰিব লাগিব। তোমালোকে যেতিয়াই ইয়াতে টকা উইথড্ৰল কৰিবা বা টকা ডিপজিট কৰিবা তেতিয়া তোমালোকে GPS এমুলেটাৰ অন থাকিব লাগিব। মানে তোমালোকে GPS এমুলেটাৰ অন কৰি অসমৰ লোকেশ্যনটো দিব নোৱাৰিবা। মানে ফেণ্টাসি খেলিব পাৰা এখন ষ্টেটৰ লোকেশ্যন দি তোমালোকে মাই 11 চাৰ্কেল অসমত খেলিবলৈ পাৰিবা। সৰু ষ্টেপে হয়, একদম ইজি ষ্টেপ। এইখিনি কৰিব পাৰিলে তোমালোকে 100% মাই 11 চাৰ্কেল অসমত খেলিব পাৰিবা। আৰু এপ্লিকেশ্যনৰ লিংকটো তোমালোকে ডেছক্ৰিপশ্যনত নাইবা কমেণ্ট বক্সত পাই যাবা। মোৰ লিংকৰ পৰা ডাউনলোড কৰিলে তোমালোকে একোৱে প্ৰব্লেম নাপাবা।